আকৌ উচপি উঠিব জুবিন অনুৰাগী ছবিগৃহলৈ আহিব জুবিনৰ সপোন ৰৈ ৰৈ বিনালে অসমীয়াৰ বুকুৰ আপোন জুবিন গাৰ্গৰ মৃত্যুক আজিও সহজভাৱে ল'ব পৰা নাই কোনো এজন লোকে জুবিনৰ ন্যায় দাবীত অটল অনুৰাগী ন্যায়ৰ বাবে চলি থকা এই সংগ্ৰামৰ মাজতে অনুৰাগীৰ বাবে জুবিনৰ অন্তিমটো উপহাৰ নিৰ্ধাৰিত সময়তেই ছবিগৃহলৈ আহিব ৰৈ ৰৈ বিনালে এই ছবিখনে হয়তো অসমীয়া ছবিৰ যি জয়যাত্ৰা সেই দিশত আন এক মাত্ৰা প্ৰদান কৰিব ছবিখনত অন্তিমবাৰৰ বাবে অভিনেতাৰ ৰূপত দেখিবলৈ পাব বুকুৰ আপোন জুবিনক মোৰ মন দুচকুত অসহায় ইতিমধ্যে ছবিখনৰ প্ৰায়খিনি কাম সম্পূৰ্ণ হৈছে ৰৈ যোৱা কিছু কিছু দৃশ্যৰ চিত্ৰগ্ৰহণ চলি আছে পূৰ্ণোদ্যমে মঙলবাৰে ৰৈ ৰৈ বিনালেৰ শ্বুটিংস্থলীত উপস্থিত হ'ল জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গ জুবিনৰ সপোনক লৈ গৰিমা শইকীয়া গাৰ্গে ক'লে জুবিন ছিংগাপুৰলৈ যোৱাৰ আগতে আমি ঠিক কৰি থৈছিলোঁ ঘূৰি অহাৰ পিছত আমি ইয়াত শ্বুটিং কৰিম বুলি সেইকাৰণে তেওঁলোকৰ সহযোগত আমি ইয়াত ষ্টুডেণ্ট লৈ পেলাই ৰয়েল গ্ল'বেলৰ কেম্পাছতে কৰিছোঁ এটা গানৰ এটা পাৰ্ট আৰু বাকীখিনি কাম প্ৰায় শ্বুটিঙৰ কামখিনিতো সম্পূৰ্ণ হ'লেই পষ্ট প্ৰডাকশ্যন চলি আছে আৰু জুবিনে যিহেতু ভাবিছিল 31 তাৰিখে আমি ছবিখন ৰাইজৰ মাজলৈ উলিয়াই দিম গতিকে সেই ডেটটোৱে আমি মনত ৰাখি আমি কামবোৰ পূৰ্ণগতিত কৰিবলৈ চেষ্টা কৰিছোঁ গোটেই টীমটোৱে বাকী সকলো কাম বাদ দি ৰৈ ৰৈ বিনালে কামতে মানে সম্পূৰ্ণ সহযোগ কৰিছে গতিকে আমি ভাবিছোঁ আমি উলিয়াই দিব পাৰিম 31 তাৰিখে ৰাইজৰ মাজলৈ ছবিখন মঙলবাৰৰ দিনটোতেই ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ল চিনেমাখনৰ প্ৰথমটো গীত এগৰাকী শিল্পীৰ জীৱনক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা হৈছে ৰৈ ৰৈ বিনালে যিখন ছবিৰ প্ৰতিটো মুহূৰ্তই চকুলো বোৱাই আনিব প্ৰতিগৰাকী অনুৰাগীৰ শ্বুটিংস্থলীত উপস্থিত হৈও ন্যায়ৰ বাবে পুনৰবাৰ কাতৰা আহ্বান জনালে পত্নী গৰিমা শইকীয়া গাৰ্গে সেই মানুহজনো একেবাৰে চাফা মনৰ মানুহ এজন আছিলে কোনো ধৰণৰ মেৰপেচ নাছিল জীৱনৰ ক্ৰিটিকেলিটি একো বুজি নাপাইছিল এইবোৰ কথা গতিকে এটাই সঁচা কথা আমি জানিব বিচাৰিছোঁ যে সেই দিনটো কি হৈছিল আৰু কিয় আমি হেৰুৱাব লগা হৈছিল জুবিনক গতিকে সেই কথাটো আমি শুদ্ধ কথাটো একদম সঁচা কথাটো জানিব বিচাৰিছোঁ আৰু তাত বহুত ডিষ্ট্ৰেকশ্যন আহিছে বহুত কেছ কিবা গোটেইখন খেলি মেলিয়ে হৈ গৈছে যেন ভাৱ হৈছে এতিয়া কিন্তু তথাপিতো আমি ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে তেওঁলোকে শুদ্ধ এটা ট্ৰেকতে গোটেইখিনি কৰি আছে বুলি এতিয়াও বিশ্বাস কৰিছোঁ কিন্তু মানে যিমান সোনকালে পাৰি সিমান সোনকালে ভাল কাৰণ আমাৰ ভিতৰত একুৰা জুই চবৰে ভিতৰত জ্বলি আছে সঁচা কথাটো জানিব পাৰিলে শান্তি পাব কাৰণ হেৰুৱাটোতো হেৰুৱা নোহোৱা মাজত কেতিয়াও ঘূৰি নাহে এতিয়া মাত্ৰ মই জানিব লাগে কি হৈছে কথা জুবিন আছিল জাতীয় জীৱনৰ সত্তা মৰহি যোৱা অসমীয়াৰ শৰীৰত প্ৰাণৰ সঞ্চাৰ কৰিছিল জুবিনৰ গীতে জুবিন মানেই যেন নিৰাশাৰ মাজতো জ্বলি থকা এক আশাৰ বন্তি কায়িকভাৱে জুবিন গাৰ্গ আমাৰ মাজত নাই কিন্তু জুবিন গাৰ্গৰ প্ৰতিটো সৃষ্টিয়ে অসমীয়া সংস্কৃতি অসমীয়া সমাজ ব্যৱস্থাক বিশ্বৰ মানচিত্ৰত উজ্বলাই তুলিলে এতিয়া মাথো অপেক্ষা 31 অক্টোবৰলৈ পুনৰবাৰ যেন জুবিন দাই ক'ব দৌৰি দৌৰি যাম অসমীয়া চিনেমা চাম চিনেমা হলৰ সেই আলোকসজ্জাৰ মাজতো প্ৰতিজনৰ মনত ভাহি উঠিব জুবিন নামৰ সেই প্ৰতিবাদী সত্তাটো নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24